মিনিমাম 500 ভিতৰত কাম সেটেপ যোৱা নাই ইমান তাকে টেনশ্যন ল'ব নাই তেটো ফালিব লাগে নেকি বাৰু সোহবা গৰিয়ে তই ধৰি গৈ ধৰি নললিগে কেলে জন্মনিহি নাচিবৰ তাহে গাত লাগিল জানমণি নাচিব হ'ল তাহে গাত লাগিল জানমণি মাক বাপেক আছে নহয় তাইক খবৰ ল'বলৈ ঐ ভূপত নোখোৱাকৈ থকা হাতোৰে ভালৈ জানা খাহা এষাৰ কথা শুনাতকৈ বাপেৰ মোৰতো শুনিছেনে বাৰু ৰাইজ ভোকৰ আৰু নোখোৱাকৈ থকাটো ভাল সেইটো গেষ্ট্ৰিকৰ নমৰিবনে বাৰু কোন এইটো খাবলৈ নোপোৱা যাত বাৰু যি হওক ৰাইজ কিবা টেটুন যাবলৈ নে চিচিং ফাক আহিব বোলে আজি চাওঁ বাৰু কোন কিবা কমেডি নে কৌতুক কৰিব বোলে এই লালচাহ পাইছ খুৱাই আছো যে হেল্ল' 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 ক শুনি আছো মই হেল্ল' 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 দেখা নাই হেল্ল' ক শুনি আছো হেল্ল' 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 সাংঘাতিক কাবাৰে ভাইটি হেল্ল' ভাইটি এই টেটুন যাবলৈ নে চিচিং ফাক সেইটো বোলে তই হয় নাই নাই দাদা মানে মই মাইকৰ মানুহ শুনিছিলে মই সিয়েনো মাইকী মানুহ তাক বাৰু কোনফালৰ পৰা দেখাত মাইকী মানুহ নিচিনা আহিছে লাজ পোৱা নাই টপা সিয়েনো মাইকী মানুহ দাদা মানে শুনক মাইক 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 টেষ্টিং মাইক 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 মা অকণ গাটো বেয়া ইয়ালৈ অহা নাই বুজিছো মাইক ঘৰতে থৈ আহিছো মাজে গাটো বেয়া যে বুজা নাই দাদা মানে এইকেইটা মাইকৰ ফোন মাইক 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 টেষ্টিং কৰি আছে আপুনি অলপ মনে মনে থাকিবনে মাইকী ফোন তোৰ নিজৰটো মাইকী ফোন হ'ব পাৰে মোৰতো 100% গেৰেণ্টি মতা ফোন তোৰ নিজৰটো মাইকী ফোন একদম আপুনি মনে মনে থাকক দাদা কথা এটা কওঁ কওক খুব বেয়া লাগিছে কথা এটা কিন্তু বেয়া লাগিছে আপুনি ইয়ালৈ আহিলে মঞ্চলৈ আহিলে আপুনি পেণ্টটো ধৰি আছে খুব বেয়া লাগিছে কিন্তু শুনিছেনে বাৰু ৰাইজ মই এনেকে পেণ্টটো ধৰি থকাৰ কাৰণে বেয়া দেখিছো বেয়া দেখিছো ন বেয়া দেখিছেতো ঘপককে এৰিলে যাওঁ বেয়া দেখিব আচ্ছা কি এৰি দিম নেকি ক এৰি দিম নেকি না না ঠিক আছে নালাগে এৰিব হ'ব ইমান টেনশ্যন ল'ব নালাগে তলত ৰুল দিয়া হাফ পেণ্ট এটা ষ্টিল প্ৰেজেণ্ট ইমান টেনশ্যন ল'ব নালাগে মোৰ কাৰণে বাজি ন কোনোবা টেটুন যাবলৈ আহিব বোলে সেইটো মাত নহয় কথা এটা সুধি লওঁ আপোনাক কোন কথাটো মানে কি আপোনাৰ গাটো বেয়া নে কি গাটো আকৌ দুখ লগালিয়ে নহয় কি আজি দিলে বুজিছ ভাইটি দিলে দিলে কোনে মানুহজনীয়ে কি দিলে 2 টকা থালুচ থালুচ কান্তলীয়া চৰ দিছে ৰাইজ হাত চাপৰি দিয়ক মাইকী মানুহ চৰ খোৱা মাইকী মানুহ চৰ লাইফত কেতিয়াবা খাই পাইছিলে খালেহে গম পাব কেনেকুৱা লাগে হয় নহয় চুজি ন বৰ বেয়াকে দিলে বুজিছ কিয় দিলে মানে কিয় দিলে মানে কি কবি কালিতো ৰাতি দুপেকমান বেছি হ'ল বেছি হ'ল তাৰপিছত বেছি হ'ল ৰাতিটো ঘৰ পাওঁতে 10:30মান বাজি গ'ল 10:30 তাৰপিছত বাজি গ'লতো ঘৰ ফোন পাইছো ঘৰ পাইতো মাইকী মানুহজনীৰ লগত জোৰ জবৰদস্তি নেৰা নেপেৰা কি হ'ল মানে মই বোলো হে খোলাচোন ভাইটি নুখোলা বুজিছ বোলো অকণমান খুলি দিয়াচোন ভাইটি তাই নুখোলে মই নেৰো তাই নুখোলে মই নেৰো তাই নুখোলে ভাইটি লাষ্ট টাইম অকণমানকে খুলি দিলে আৰু কি দাদা দৰ্জাখন মুখ্য তাৰপিছততো যেন তেন দৰ্জাখন খুলি দিওঁতে সোমাই গৈ তাককে কেইটামান ভাত খাই বিচনাত ঢল পঙাদি পৰি গ'লো বঢ়িয়া কৰিলে তাৰপিছত ঢল পঙাদি পৰি গ'লো ৰাতিটো ঠিক 2:30মান বাজিছে ৰাতিটো 2:30মান বাজিছে লাগিল নহয় শিবিৰ কোন বিধ সৰু পানী বিধ ধুনীয়া তাৰপিছত লাগিল একদম মই যেন তেন ৱালে চোৱালে য'ত ত'ত ধৰি গৈ তোৰ একদম ধুনীয়াকে বাথৰুমৰ দৰ্জাখন খুলিছোহে খুলিতো তই দেখিছ চমৎকাৰ কি হ'ল দৰ্জাখন খোলাৰ লগে লগে লাইট জ্বলি গৈছে আচৰিত কাৰবাৰ মই দৰ্জাখন বন্ধ কৰি দিছো লাইট বন্ধ হৈ গৈছে
বেলেগ কথা দেখোন। দৰ্জাখন খুলি দিছো লাইট জ্বলি গৈছে, দৰ্জাখন বন্ধ কৰি দিছো লাইট বন্ধ হৈ গৈছে। অ', মই বোলো ইয়াত মাথা মাৰি থাকি লাভ নাই, আস্তাকে বিন্দাছ খবৰ দি দিছো। দিলে না ভালকে? একদম আৰাম লাগি গৈছে বুজিছ। একদম বিচনাখনৰ উপমুখে ঢলপুঙাৰি পৰি যায় গৈছো। ৰাতিপুৱা মানুহজনীয়ে যেতিয়া থালুচ দুটা কান্দুলীয়া চৰ দিছে, তেতিয়া মই তাই কৈছো তুমি মোক কেলে মাৰিলা? তেতিয়াহে তাই কৈছে মই আনো কালি ৰাতি ফ্ৰিজটোতে মুতিলো। শুনিছে মই ফ্ৰিজটোতে মুতিলো কালি। সেইবুলি অকল নাভাবিবি, মানুহজনীয়ে মৰমতে কেতিয়াবা দুই এটা দি থাকিব পাৰে, সেইবুলি মই আকৌ ভয়াটো মানুহ বুলি নাভাবিবি। একেবাৰে মিছা। তোৰ বাপেৰে মিছা, তোৰ 14 গোষ্ঠী মিছা। ভাইটি মোৰ নিচিনা সাহসী ডেয়াৰ ৰেবেল মানুহ যে গোটেই ৱৰ্ল্ডত নাই। এই একে আৰু এডাল আৰু মিছা। তোৰ বাপেৰে মিছা, তোৰ 14 গোষ্ঠী মিছা। শুনিবি এদিন কি হ'ল গম পাৱ? এদিন তোৰ ৰাতি 10:30মান বাজিছে, মই অকলে সন্মুখত তোৰতো এটা বাঘ। নাহৰ ফুটুকি। নাহৰ ফুটুকি বাঘ খুব ধুনীয়া লাগে, খুব বঢ়িয়া লাগে, ভাল লাগে। নাহৰ ফুটুকি বাঘ ভাল লাগে ন? গাভৰু ছোৱালী পাইছো, মিনি স্কাৰ্ট পিন্ধি আহিব, নাহৰ ফুটুকি বাঘ ভাল লাগে। সন্মুখত এটা নাহৰ ফুটুকি বাঘ দেখিলেহে গম পাবি। সন্মুখত তোৰ নাহৰ ফুটুকি বাঘ, বাঘটোৱে তোৰ মোলৈ টকে চাই আছে। মই বোলে ভয় কোৱা মানুহ, মই বাপেকে বাঘটোৱে টকে চাই আছে। তাৰপিছত বাঘটোৱে তোৰ মোলৈ হাও বুলি ক'লে। মোৰ বাপেকে খং উঠি গ'ল, বাঘটোলৈ চাই খাও বুলি ক'লো। তাৰপিছত তেনেকুৱাতে বাঘটোৱে আগঠেং দুটা মেলি মোৰ ফালে হাওকে আহিবলৈ লওঁতে আপুনি কি কৰিলে দাদা? মই টিভিটো বন্ধ কৰি থৈ দিলো। কিমান চাবি আৰু ডিস্ক্ৰিমিনেশ্যন দাদা হৈছে নেকি? আমি আমাৰ ছেক্ৰেটাৰী আহিব এতিয়া, অনুষ্ঠান আৰম্ভ কৰোঁ, নহ'লে ৰাইজে পিটিব এতিয়া। অনুষ্ঠান আৰম্ভ কৰোঁ। হেৰি নহয়, আপুনি অনুষ্ঠানটো আৰম্ভ কৰে। নমস্কাৰ। ঘৰত কবি এইবিলাক নমস্কাৰ, হাই হেল্ল' হাউ আৰ ইউ ফেণ্টাষ্টিক, এইবিলাক ঘৰতে কৈ আহিবি। যিটো কৰিব আহিছ 100% ফেচ টু ফেচ সেইটো কৰ। আচ্ছা এক মিনিট ভাইটি, এটা কথা ক'বলৈ পাহৰি আছো। তহঁত দুইটাকে কৈছো দে, মাইকী মেন তোকো কৈছো। মোৰ নিচিনা যে ইংলিছ মেন গোটেই ৰহা মাৰ্কেটত নাই। একেবাৰে মিছা কথা কৈ থাকে আপুনি। তোৰ বাপেৰে মিছা, আকৌতো কৈ দিয়া নাই। মোৰ নিচিনা ইংলিছমেন গোটেই ৱৰ্ল্ডতে নাই বুলি ক'ব পাৰিম। মই BA LLB MA MPhil চব একেলগে পাছ কৰিছো। মই তাত ভাল ইংলিছ কৰো ভাইটি। গম পাইছে ৰাইজে? হয় দে, এটা কাম কৰ, তই ৰাইজক আজি আমাৰ ৰঙালী বিহু উলগটো অসমীয়াত দি যা, মই বাপেকে ইংলিছত ট্ৰেন্সলেট কৰি যাম। ঠিক আছে, পাৰিবিতো? পাৰিম দাদা। কিয় পাৰিবতো? আচ্ছা তই অসমীয়াত দি যা, মই ইংলিছত দি যাম। ঠিক আছে, মনে মনে থাকিব দেই দাদা, অকণমান মনে মনে দিওঁ। পৰম শ্ৰদ্ধা ভোজন ডিয়াৰ ৰেচেপ্টেড দৰ্শক মণ্ডলী, অডিয়েন্স মণ্ডলী, জয় জয়তে উইনতে আপোনালোকলৈ ৰঙালী বিহুৰ উলগ যাচিলো। The ulog of colorful bihu is rushing to all the people of you. Hey, আপুনি অপত্য নেকি হে? Hey you, I am ungentleman নেকি হে? Hey you, নামক বুলি কৈছে না, নামক। Get down বুলি কৈছে না, আইছে আপুনি get down. তেতেৰি Oh shit, জীবন আইছে সিঙ্গাৰ আইছে। কচু পাতৰ পানী বুলি যুৱক জানৰে কালৈ পুনৰ তাৰে ৰ'ব লাগিছিল চাগে। অ নদী সদায় সাগৰ হলৈহে অ নদী সদায় সাগৰ হলৈহে এক মিনিট ৰচোন, মই কিবা কৈছো নেকি? মোৰ পাকঘৰ দি সোমাই বাথৰুমেদি ওলাই যাবলৈ। নদী ডেফিনেটলিটো সাগৰলৈ বহন নকওঁ। কালো হয় নৰ অ জীৱন কচু পাতৰ পানী বুলি কয়।
নিজে সহযোগ কৰ নিজে গাই থাক কমিটিয়ে অতবা পইচা দি তোক পাতিছে নে ৰাইজক মাতিছে নিজে সহযোগ কৰ নিজে গাই থাক ফাল্টু আৰ্টিষ্ট কবা দাদা মানে আমাৰ এতিয়া দাদা মনে থাকক একদম ধুনীয়া গান এটা গাই দিয়া একদম মানুহ খুব দুখ পাব এতিয়া দাদা সময়টো ক'ব নেকি বহুত সময় হ'ল বাপে ঘড়ী কিনিছিলে অত ডাঙৰ আৰ্টিষ্ট তাই ঘড়ী এটা কিনিবলৈ পইচা নাই হে বাপে ঘড়ী কিনিছিলে আছে মানে মোবাইল আছে মোবাইল চাওক তোৰ ঘড়ী এটা কিয় নাই আৰ্টিষ্ট হ'বলৈ আহিছো হ'ব দাদা হেৰি বেলেগ বেলেগ কিবা গাওক আপুনি অকণ ভাল ভাল চাই গাইছো ছিংগাৰ আহিছো বিহু গাবলৈ আহিছো আপোনালোকৰ লগত মিলাপ্ৰীতিৰ ভাৱটো দেখুৱাব চবেই গম পায় গান গা গৰুৰ বিহু গধূলি হুঁচৰি গায় বাকী কেইটা দিনত কি চিনেমা চাবলৈ যায় তই কলি গৰু বিহু গধূলি হুঁচৰি গায় বাকী দিনকেইটাত কি চিনেমা চাবলৈ যায় অলপ মনে মনে থাককচোন বেলেগ বেলেগ একদম গান্দলীয়া চৰ চিনি পাওঁ ভাল গান গা কৃষ্ণই মূৰতে বকুল ফুলে পাহি অনিয়ৰ পাই মুকলি হল গোবিন্দাই ইয়াৰ পৰা গুৰ মাৰি দিম একে বাইপাছৰ সিপাৰত পৰিবিগে শুনিছেনে মই কৃষ্ণই মূৰতে বকুল ফুল এপাহি নিয়ৰ পৰা মুকলি পালে আচ্ছা কৃষ্ণৰ মূৰত বকুল ফুল ফুলিবলৈ কৃষ্ণই কি মূৰত নাৰ্চাৰী কৰি ৰাখিছে কৃষ্ণই কি মূৰত নাৰ্চাৰী কৰি ৰাখিছে বকুল ফুল ফুলিবলৈ দাদা অলপ মনে মনে থাকক দাদা হিট ভাল পায় হিট 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 লেটেষ্ট গাইছো ৰুমজুন নপুৰে মাতে ঠেং দাঙি কুকুৰে মুতে অশান্তি পাইছো দাদা অলপ মনে মনে থাকক একদম ধুনীয়া গান আপুনি একদম গাবলৈ দিয়ক গান বেলেগ এটা গাওকচোন ধুনীয়া এটা হাহিলে তুমি মুকুতামণি সৰে বাপেৰ মূৰটো হাঁহিলে যদি তাই হাঁহিলে যদি মুকুতামণি সৰে তই ইয়াত কি কৰি আছ যা তাইক গৈ পেলাই ভাত কুটকুটাই থাক সন্মুখত বস্তা এটাত পৰি ৰখি থাক তাই তাই হাঁহি থাকিব তই মুকুতামণি বুটলি থাকিবি বেয়া কৈছো মানে কি হ'ব অকণ মনে মনে থাকক না গাব দিয়ক না বেলেগ এটা দাদা আপুনি কিয় বেলেগ এটা কৰি আছে গাবই নোৱাৰো এই তেনেকুৱা আমাৰ দাদা পইচা দিছে দাদা হয় এবাৰ বঢ়িয়া মাজুলীতে জনিছো আৰিয়ে দুখ পালে আমাৰ হানি পৰি গ'ল ক'ত চিনিয়ে নাপাওঁ মাজুলীত এজনী ছোৱালীয়ে দুখ পালে আমাৰ ৰহাত কাৰোবাৰ কিবা হানি পৰি গ'ল আমাৰ ৰহাত কিমান ছোৱালীয়ে দুখ পাই থাকে কেতিয়াবা খবৰ ৰাখিছ মাজুলী ছোৱালীয়ে দুখ পাই গ'ল তই একে গাত লাগি গৈছে দিওঁগে নেকি থিয়াগু এটা অঁ ভাইটি এইবিলাক ৰাখিছ ক'ব মাতিছ তুমি ক'ব উঠাই আনিছ গান গাবলৈ দিয়ক না শিকিব এতিয়া মানুহে গাইছো দাগ দাগ বুকুতে দাগ মোৰ চকুতে দাগ মোৰ পিঠিতে দাগ মোৰ য'তে তহঁতে বেটৰ বেট চি লগা ভাইটি ইমান চিঞৰিব নালাগে বুজিছ ভাইটি তোৰ দাগ হৈছে তোৰ খুজতি প্ৰব্লেম তই গা নোধোৱ বেটৰ বেট চি ৰেগুলাৰ লগা ভাল পাই যাবি এইবিলাক আল্টু ফাল্টু কামা কৰি থাকি লাভ নাই ৰাইজে ভাল পয়েম চাব বিচাৰিছে এতিয়া ইয়াত তোৰ ফাল্টু গান শুনি দিব বিচৰা নাই তোৰ ভাইটি অকণমান দাদা একদম ধুনীয়া দাদা মানে আমাৰ এওঁ মানে বেলেগ হিট দি থাকে তো অকণমান মনে মনে থাকক না বাপেৰৰ ওপৰতো হিট দিছে দেখিছ নহয় কিবা তুমি বগাকৈ বগৰী বহলাই বহিছে বলুকা বিয়লি পেলা আয়ো দেখিছা গৈ পেলাই লাল চাহ একাপ দি থৈ আহ বগাকৈ বগলী বহলে বহিছে তাই ইমান দুখ লাগিছে যা লাল চাহ একাপ দি থৈ আহ গৈ
ঐ এইবিলাক ফাল্টু কাৰবাৰ নচলিব বুজিছো এইবিলাক ফাল্টু কাৰবাৰ ঐ কলি গৰুক গাখীৰ কণা জয় খুৰকম ঐ কলি গৰুক গাখীৰ কণা জয় খুৰকম মৌমাখিৰ মধুকণ ঐ মৌমাখিৰ মধুকণ ঐ হুপি খাই থাকিব এক মিনিট ভাইটি তই যে কলি গৰু গাখীৰখন একেবাৰে মৌমাখি মধুকৰ বাকী গৰুবিলাকৰ গাখীৰ মানে কি ফেনাইলৰ নিচিনা তই যে একজেক্টলি কলি গাড়ীজনীক ললি বাকী পখৰা বগা এইবোৰ গৰু কি গাখীৰ মানে ফেনাইলৰ নিচিনা তই এইবিলাক ফাল্টু কাৰবাৰ নচলিব বুজিছ তই তোতকে ভাল বাগান মই গাওঁ মই গানে শুনিব নেকি মানে এওঁ বিহু এটা ধুনীয়া কৃষ্ণদাৰ বিহু লাষ্ট গান ভাইটি তোক লাষ্ট চান্স দিছো তাৰপিছত মই গাম দুচকু কাজলেৰে ভৰা মৌখনা উঠৰে ভাষা বাপেৰৰ টেমাটো হে দুচকু কাজলে নভৰি কিবা কঁঠালতহে ভৰিব নেকি আৰু তই যে কলি মৌখনা উঠে ভা আজিকালি ছোৱালীবিলাকে উঠত মৌ খানে নেকি বাৰু যদি উঠত মৌ এখানে যা চেলাই যেটা লৈ লগাই খাওঁ চিঞৰি কব খোজো আজি I love you পিছফালে যে বাপে হালোৱা চেনেল ৰখিছে গম পাওঁ নাই তই চিঞৰি কৰি কলি আই লাভ ইউ ছোৱালীজনী বাপেক যে পিছফালে হালোৱা চেনেল ৰখিছে গম পাওঁ তাৰে মন আছে মই যাম কি চিংগাৰ নিছো মই গান শুনিবি চিঞৰ শুনিবিতো কি গাই গাওঁ যদি ছোৱালী গাভৰুলৈ নামটো জানো নকওঁ দেখাত বৰ ধুনীয়া হ'ল হেৰুৱাও নামটো জানো নকওঁ গানটো জুবিন দাই নকওঁ মইনো ক'পা কওঁ এতিয়া হৈছে নেকি আপোনাৰ ভাইটি শুনচোন তই মানে ৰাতি বহুতে আহিছোতো ইয়াত ক'ৰবাত এইটো পাম নেকি এইটো এই নহয় আপুনি ইমান ধুনীয়া যে কথা কৈ আছো অথনিৰ পৰা আপোনাক মানে অলপ ভালকে থকা হ'লে ৰাইজে ফুল দলিয়ালে মই অলপ ভালকে থাকিলে ৰাইজে ফুল দলিয়াব কেপাচিটি নাই ভাইটি অলৰেডি এটা ফুল এটা হাফ গিলি আহিছো যদি ৰাইজে দলিয়াই অকণমান সৰুকে কোৱাটা এটা দলিয়ালে হ'ব মই যাই নিবিচাৰো ৰিক্সা পাম নেকি ৰিক্সা ৰিক্সা দাদা ৰহা চাৰিআলি যাবি ৰহা চেণ্ডিগেট যাব দাদা যাব চিয়ৰ যাবিতো চিয়ৰ যাব 100% দাদা তেতিয়াহ'লে তই ইয়াত কি কৰি আছ যা তই ৰহা চেণ্ডিগেট যা তোৰ ইয়াত কি কাম চাইডে যাবি দে গাড়ীবিলাক বিৰাট স্পীডত আহে আজিকালি আচ্ছা মই তোক পিছে গৈ আছো গৈ থাক অকণ মোক ৰিক্সাখন উঠাই থৈ আহিবি নেকি ধন্যবাদ এইবাৰ আমি আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ আমাৰ চিচিং ফাক তেতুন